And fuck you. It's very sad. Mia Khalifa, fuck you. इन छोटे मोटे प्रोग्रामों से कितना कमा लेते हो? হাই গাইছ, আজি মানে মই চাবলৈ আহিছোঁ আমাৰ ফিল্ডত হোৱা মুকলি বিহু। আৰু এনেকৈ ভিৰৰ মাজত থিয়া দি আছোঁ, গৰম লাগিছে মোৰ। আৰু এনেকৈ বাহিৰত থিয়া দি আছোঁ, ভিতৰলৈ এণ্ট্ৰি কৰিব দিয়া নাই। আৰু এনেকৈ থাকি ভাবিলোঁ যে নহয়, ভিতৰলৈ যেনেকৈ হ'লেও এণ্ট্ৰি কৰিবই লাগিব। আৰু এনেকৈ থাকি ভিৰৰ মাজেদি মই ঠেলি আছি মানুহ ভিতৰলৈ সোমাই গ'লোঁ। তাৰপাছত এজনী ছোৱালী আহি মোক ৰখাবলৈ চেষ্টা কৰিছে, যাবলৈ নোৱাৰা। মই কৈছোঁ যে মই ব্লগ বনাই আছোঁ, তুমি যদি মোক চিনি নোপোৱা কাক চিনি পোৱা তেনেহ'লে? তাৰপাছত ছোৱালীজনীয়ে মোক চিনি পেলাই যে মই কেনেকুৱা বস্তু হয়, মানে এটা ডেঞ্জাৰ। আৰু এইটো হ'ল ভিতৰৰ পৰিৱেশ। ভিতৰত সোমাই আহি মই অলপমান বিহুৰ মানে ভিডিঅ' কৰিলোঁ। আৰু এনেকৈ থিয়া দি থাকোঁতে বিহু চাই আমি পাছফালৰ মানুহবিলাকে চিঞৰি আছে যে আমি বহি যাব লাগে। মই কি কৰোঁ এতিয়া? আৰু এনেকৈ বিহু চাই গৰম লাগিল আৰু ভাগৰো লাগিল। তাৰপিছত অলপ বাহিৰত ওলাই আহিম বুলি ভাবিলোঁ। তাৰপিছত এনেকৈ বাহিৰত ওলাই আহিলোঁ আৰু ৰাস্তা বিচাৰি পোৱা নাই, ক'ত যাম কি কৰিম। এনেকৈ মানুহবিলাকক ঠেলি আছি গলটি মানে এনেকৈ বাহিৰ ওলাই আহিলোঁ আটাবাৰী। বাহিৰত ওলাই অহাৰ লগে লগে মোৰ 3জনমান লগ মানে হেৰাই গ'ল। তাৰপাছত পিকুছে এটা 32 টকীয়া হাঁহি লৈ আহি মোৰ কেমেৰা সন্মুখত উপস্থিত হ'ল। তাৰপাছত আমি লগ পালোঁ প্ৰকাশৰ বাইক ব্ৰকাশ আৰু আহিছে ফকাচ, গোটেইকেইটা মানে একেলগে আছে, হাঁহি দিছে কেমেৰা। তাৰপাছত আমাৰ বাপে আহিলে কমলা বাচন 1 টকা 10 টকাৰে কিনিব। তাৰপাছত আমাৰ বাপে জৰ্দা মিলি আছে কমলা বাচনত। কমলা বাচন খাই এনেকৈ পেটটো মানে ইয়াত ডাঙৰ হৈ গৈছে, এইটো মানে ইয়াৰ প্ৰটিন পাউডাৰ হয়। তাৰপাছত আমি খাবলৈ আহিলোঁ গোলা, আৰু দাদাই কি ধুনীয়াকৈ গোলা বনাই আছে চাওক। তাৰপাছত ময়ো খাই দিলোঁ গোলা। আমাক গোলা খোৱা মেইন মানুহটো হৈছে ইয়ে মানে মোক গোলা খুৱাইছে, আৰু ইয়াক মই ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। Ali Akbar, Dada. আৰু এইটো চলিতো মানে বিৰাট বদমাছ চলি হয়, ই মানে আপি চাপিৰ কথা মোৰ আগত কিবা সুধি থাকে এনেকৈ চুপচাপ। তাৰপাছত মই লগ পালোঁ আমাৰ বৰপেটাৰ বিখ্যাত কাৱৰ নামৰ এজন ল'ৰাক, আৰু ই মানে দেখি মানে মোক ফুটটো লুকাইছে মানে হাতৰ তলত লাজতে। আৰু তাৰপাছত আমাৰ লগ এটা উঠিল এনেকৈ প্ৰেছাৰ, ইয়াৰ মানে হাই প্ৰেছাৰ আছে, আৰু ই মানে কিবা হাঁহৰ ডিমা চিমা এইবিলাক খাই আহিছিল, অপেট কৰিছে। আৰু মাই গড, এইটো মানে কি এটা দিছে, মানে ইয়াৰ কিবা এটা বেমাৰ উঠিছে এনেকৈ। তো আমাৰ ফাংচন চাংচন এনেকৈ শেষ, আৰু এতিয়া আমি গোটেইবিলাকে একেলগে মানে ঘৰলৈ উভতি আহি আছোঁ। আপোনালোকৰ যদি এনেকৈ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু এটা ছাবস্ক্ৰাইব কৰি দিব।